प्रथम क्वेश्चन भारतर आटातকৈ उच्चतम स्तम्भটো কি ইয়াৰ উত্তৰ হল কুতুব মিনাৰ 238 ফুট। नेक्स्ट क्वेश्चन কোনজন দিল্লীৰ সুলতানে চীন বিজয় কৰিবলৈ তিব্বতলৈ অভিযান চলাইছিল ইয়াৰ উত্তৰ হল মোহাম্মদ বিন তুগলক। नेक्स्ट क्वेश्चन কুতুবউদ্দিন আইবাকৰ ৰাজধানী কত আছিল ইয়াৰ উত্তৰ হল লাহোৰত। नेक्स्ट क्वेश्चन কোনজন তুৰ্কী সুলতানে দিল্লীত প্ৰথমে ৰাজধানী পাতিছিল ইয়াৰ উত্তৰ হল ইলতুৎমিছে। नेक्स्ट क्वेश्चन मोहम्मद बिन तुगलकर दिनत दोवार अंचলৰ ৰাইজে কিয় বিদ্ৰোহ কৰিছিল ইয়াৰ উত্তৰ হল অত্যাধিক কৰ বহুৱাৰ বাবে। नेक्स्ट क्वेश्चन কোনজন দিল্লীৰ সুলতানে উৰিষ্যালৈ অভিযান চলাই পুৰীৰ জগন্নাথ মন্দিৰ ধ্বংস কৰিছিল ইয়াৰ উত্তৰ হল ফিৰোজ তুগলকে। नेक्स्ट क्वेश्चन কোনজন সুলতানে তেওঁৰ সৈন্যবাহিনীক নগদ দৰমহা দিয়াৰ নিয়ম কৰিছিল ইয়াৰ উত্তৰ হল আলাউদ্দিন খিলজীয়ে। नेक्स्ट क्वेश्चन আলাউদ্দিন খিলজীৰ দিনত ৰাজহৰ নিৰ্ধাৰিত পৰিমাণ কিমান আছিল ইয়াৰ উত্তৰ হল উৎপাদনৰ আধা। नेक्स्ट क्वेश्चन 1301 খ্ৰীষ্টাব্দত আলাউদ্দিন খিলজীয়ে ৰাজস্থানৰ কোনখন প্ৰদেশক পোনপ্ৰথমবাৰৰ বাবে দিল্লীৰ অধীনলৈ আনিছিল ইয়াৰ উত্তৰ হল ৰণথাম্বৰ। नेक्स्ट क्वेश्चन কোনজন সুলতানে 40 আমিৰৰ ক্ষমতা ধ্বংস কৰিছিল ইয়াৰ উত্তৰ হল গিয়াছুদ্দিন বলবনে। नेक्स्ट क्वेश्चन জিজিয়া কি ইয়াৰ উত্তৰ হল অমুছলমানসকলৰ ওপৰত আৰোপ কৰা এবিধ কৰ। नेक्स्ट क्वेश्चन শৰীয়ত কি ইয়াৰ উত্তৰ হল ইছলামসকলৰ পবিত্ৰ আইন। नेक्स्ट क्वेश्चन গজনীৰ সুলতানে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হল 17 বাৰ। नेक्स्ट क्वेश्चन তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ উত্তৰ হল 1198 খ্ৰীষ্টাব্দত। नेक्स्ट क्वेश्चन দিল্লীৰ তুগলক বংশৰ শেষ সুলতানৰ নাম কি ইয়াৰ উত্তৰ হল নাছিৰুদ্দিন মাহমুদ। नेक्स्ट क्वेश्चन পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক সোণালী যুগ আখ্যা দিয়া হৈছিল ইয়াৰ উত্তৰ হল দ্বিতীয় চন্দ্ৰগুপ্ত। नेक्स्ट क्वेश्चन গিয়াছুদ্দিন বলবনৰ ৰাজসভাত থকা কবিজনৰ নাম কি ইয়াৰ উত্তৰ হল আমিৰ খসৰু। नेक्स्ट क्वेश्चन ভাৰতৰ লাখ বক্স বা লক্ষ্যদাতা বুলি কাক জনা যায় ইয়াৰ উত্তৰ হল কুতুবউদ্দিন আইবাক। नेक्स्ट क्वेश्चन জিজিয়া কৰ প্ৰথা কোনে আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হল ঔৰংগজেব। नेक्स्ट क्वेश्चन তানহেন কাৰ ৰাজসভাৰ কবি আছিল ইয়াৰ উত্তৰ হল আকবৰৰ। नेक्स्ट क्वेश्चन তানহেনে সৃষ্টি কৰা ৰাগটোৰ নাম কি ইয়াৰ উত্তৰ হল দাৰবৰী। नेक्स्ट क्वेश्चन দি প্যাৰট অফ ইণ্ডিয়া কাক বুজা যায় ইয়াৰ উত্তৰ হল আমিৰ খসৰুক। नेक्स्ट क्वेश्चन দাসবংশৰ শ্ৰেষ্ঠ সুলতান কোন আছিল ইয়াৰ উত্তৰ হল ইলতুৎমিছ। नेक्स्ट क्वेश्चन মেৱাৰত কোনে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ উত্তৰ হল মীৰাবাই। नेक्स्ट क्वेश्चन মোগল বংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰ হল বাবৰ।